গাইজ নমস্তে। তো আজি এতিয়া আহিলোঁ মই আমাৰ ইয়াতে এইখন মানে সোণাখুলি মাছপাৰা বুলি কয় নেকি জেগাটো। মানে ইয়াতে এটা অনুষ্ঠান পাতিছে আজি, যিহেতু কাতি বিহু মানে অসমীয়া বছৰৰ, আৰু আজিৰ দিনটোত মানে কাতি কেঁচা হিচাপে ধৰি লওক ৰাজবংশী সমাজত তো মানে পথাৰত এই চাকি জ্বলায়। তো এতিয়া যিটো ৰাজহুৱাভাৱে প্ৰশাসনিক এটা কাৰ্যসূচী হাতত লৈছে প্ৰশাসনে, চৰকাৰে। তো তাতে সেইটো কাৰণত তেতিয়া আহিলোঁ। বলকচোন কি হয় চাওঁ। গাইজ নাচটো চাই কেনে পালে? এতিয়া লগ ধৰিব গৈ আছোঁ। আমি আমি এগ্ৰিমেণ্ট কেইটা বিতৰণ কৰিম। আব্দুল কালাম মাদ্ৰাছাপাৰা, জাহিৰুল ইছলাম মাদ্ৰাছাপাৰা, মফিদুল ইছলাম মাদ্ৰাছাপাৰা, আৰু আমি সৌৰশক্তি পাম তাৰ এজন হিতাধিকাৰীৰ মাজত আমি বিতৰণ কৰিম। তেখেত হৈছে ইব্ৰাহিম আলী, চিমলাবাৰী, দ্বিতীয় খণ্ড। আমাৰ সৌৰৱে ভিডিঅ' কৰি আছে। কেইটামানত আহিলে? আব্দুল মহকুমাধিপতি মহোদয় হৰ্টিকালচাৰ কিট প্ৰদান কৰিব। ধন্যবাদ। গাইজ আহি লগ পালোঁ, আমাৰ অঞ্জনাক লগ পালোঁ। এয়া অঞ্জনা। আজি আমাৰ উত্তৰ সীমাৰ মহকুমা জৰিয়তে আমাৰ চক্ৰভূম গাঁও পঞ্চায়তত আজি এদিনীয়া কাৰ্যসূচীৰে কাতি বিহু তেওঁলোকে উদযাপন কৰিছে। আহিন মাহৰ শেষত আৰু কাতি মাহৰ যিটো প্ৰথম তাত যিটো আমাৰ বিহু পতা হয়, গতিকে এইটো কঙালী বিহু হিচাপে মানে তেতিয়া পাতিছিল, আৰু সেই পৰম্পৰা হিচাপে আগত পাতিছিল। কিন্তু এইটো প্ৰথম মই পাইছোঁ, বা আমি আজি প্ৰথম এইখন মানে এনেকুৱা এখন অনুষ্ঠান পাইছোঁ আৰু কি, যিটো চৰকাৰৰ উদ্যোগত হৈছে আৰু কি। গতিকে এইখন আমাৰ মানে অসমীয়া জাতিৰ এটা যিটো সাংস্কৃতিক পৰম্পৰা, সেইটো এওঁলোকে ৰক্ষা কৰি ৰাখিবলৈ সক্ষম হৈছে আৰু।